নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আন নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেল আজি বিশেষ খবৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আপোনালোকে গম পায় মোৰ চেনেল আজি বিশেষ খবৰৰ জৰিয়তে আপোনালোকলৈ লৈ আহোঁ কিছু নতুন তথ্য বা চৰকাৰী কিছু তথ্য থাকিলে বা তেনেকুৱা নতুন কিছুমান তথ্য যদি আহে চৰকাৰৰ দিশৰ পৰা বা আপোনালোকৰ উপযোগী হোৱাকৈ কিছুমান তথ্য আপোনালোক লৈ আহিবলৈ চেষ্টা কৰোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰোঁ সবিশেষে আপোনালোকৰ উপযোগী হোৱাকৈ। আৰু তেনেদৰেই কেইবাটাও ভিডিঅ' আপোনালোকে খুব মৰম সঁহাৰি কৰিছে, তাৰ বাবে আপোনালোকৰ ওচৰত বহুত বহুত ধন্যবাদ। এনেদৰে চাই থাকিব ভিডিঅ'বোৰ আৰু আমাক উৎসাহিত কৰিব আগলৈও এনেকুৱা ধৰণে ভিডিঅ' বনাই যাব পৰাকৈ আৰু আপোনালোকৰ উপযোগী হোৱাকৈ যিকোনো বস্তু তথ্য দাঙি ধৰিবৰ বাবে। তো আজি আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ', নতুন তথ্য সহকাৰে আপোনালোকক লৈ আহিছোঁ। কি সেইটো ভিডিঅ'টো জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আশা কৰিছোঁ আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব আৰু ইয়াৰ ওপৰত আপোনালোকে জানিব পাৰিব, কাৰণ যিটো বস্তুৰ ওপৰত আজি আপোনালোকক ক'বলৈ গৈ আছোঁ সেইটো বস্তু বৰ্তমান সময়ত বহুতেই উপযোগী আৰু আপোনালোকে গম পায় বৰ্তমান সময়ত সকলো বস্তুৱেই ডিজিটেল হৈ গৈছে। চৰকাৰে ইতিমধ্যে ডিজিটেল ইণ্ডিয়া হিচাপে ঘোষণা কৰিছে, গতিকে প্ৰত্যেকটো বস্তুৱে প্ৰত্যেকটো কামেই আজিকালি ডিজিটেল মাধ্যমৰ যোগেদিয়ে হয়। গতিকে সেই ডিজিটেলৰ ওপৰতে এটা বস্তু আপোনালোকে ডিজিটেল কৰি ৰাখিব লাগিব। কি বস্তু সেইটো ডিজিটেল কৰি ৰাখিব লাগিব বা ডিজিটেল সহকাৰে কি ধৰণে আপোনালোকে উলিয়াব পাৰিব সেই বিষয়ে ভিডিঅ'টোত কম। আৰু আপোনালোকে যদি আজি ভিডিঅ'টো প্ৰথম চাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব, যাতে মোৰ এনেকুৱা আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। তো বলক বন্ধু বান্ধৱী দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ' যদি চাই আছে হয়তো গম পাইছে বা এনেও হ'লেও গম পায়, চৰকাৰে প্ৰায় 40 লাখ ৰেচন কাৰ্ড নতুনকৈ দিছে আৰু যিসকলৰ আগতো ৰেচন কাৰ্ড আছে সেইসমূহো আপোনালোকে ডিজিটেল কৰিব লাগিব। কেনেধৰণে ডিজিটেল কৰিব লাগিব সেই বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। সেই বিষয়ে আপোনালোকে জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব আৰু কেনেদৰে সেই বস্তুটো ডাউনলোড কৰিব পাৰিব, আপোনালোকৰ যিবোৰ তথ্য আছে সেই তথ্য পাতিসমূহ কেনেকৈ ডিজিটেল কৰিব, কেনেকৈ ডিজিটেল মাধ্যমৰ যোগেদি আপোনালোকৰ মোবাইলতে ৰাখিব আৰু সেই সমূহ তথ্য আপোনালোকে কেনেকৈ মোবাইলতে আপুনি ঘৰত বহি ডিজিটেল কৰিব পাৰিব, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰি তো বলক দেৰি নকৰি সোমাই যাওঁ আজি সেই মূল ভিডিঅ'টোৰ মাজত। বন্ধু বান্ধৱীসকল, আপোনাৰ তথ্য পাতিসমূহ ডিজিটেল কৰিবলৈ হ'লে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব লাগিব আৰু সেই এপটো পাব আপোনালোকে প্ৰথম প্লে ষ্ট'ৰত। প্ৰথম প্লে ষ্ট'ৰটো উলিয়াই ল'ব। এতিয়া দেখিছে মই চাৰ্চ কৰি লৈছোঁ, ইয়াত প্লে ষ্ট'ৰটো মোৰ তাত ক'ত আছে। প্লে ষ্ট'ৰটো খুলি লোৱাৰ পিছত তাতে চাৰ্চ কৰিব আপোনালোকে ডিজি লকাৰ বুলি। ইয়াতে দেখিছে মই প্ৰথম ইয়াতে চাৰ্চ এপছত আছে তাতে ডিজি লকাৰ, ডিজি মাৰি দিয়াৰ লগে লগে ডিজি লকাৰ বুলি দেখিছে, ডিজি লকাৰ অট'মেটিক আহি গৈছে। ডিজি লকাৰটো ক্লিক কৰিব লাগিব। এতিয়া মই তাতে ডিজি লকাৰটো ক্লিক কৰি দিম, তাৰপিছত অট'মেটিকলি ডিজি লকাৰটো খোল খাই যাব। আৰু দেখিছে চিম্বলটোৰ সৈতে ডিজি লকাৰ যিটো আছে, ডিজি লকাৰত আজিকালি অল ইণ্ডিয়াৰ যিকোনো ডকুমেণ্টছেই আপুনি ৰাখিব পাৰে। এইটো চৰকাৰৰ ফালৰ পৰা প্ৰযোজ্য বুলি ঘোষণা কৰিছে ইতিমধ্যে, তাতে সকলো ডকুমেণ্টছ আপুনি ৰাখিব পাৰে। তাতে গৈ আপোনালোকে ডিজি লকাৰটো প্ৰথমতে ইনষ্টল কৰি ল'ব। ডিজি লকাৰটো মোৰ ইনষ্টল হৈ আছে। তাৰপিছত ডিজি লকাৰ অ'পেন কৰিব লাগিব। ডিজি লকাৰটো আৰু এতিয়া মই ডিজি লকাৰ যিহেতু ইনষ্টল হৈ গৈছে অ'পেন কৰি ল'ম। ইয়াতে আহি যাব, তাতে মেইন মেনুখনতে আহি যাব, তাতে ডিজি লকাৰটো আমি প্ৰথম অ'পেন কৰি ল'ব লাগিব। আৰু ইয়াত দেখিছে প্ৰথমে চিলেক্ট কৰিবলৈ আহিব ইংলিছ, অসমীয়া সকলো ভাষাই আছে। আমি যিহেতু ইংলিছতে কমফৰ্ট হয় এইবোৰ বস্তুবোৰ, গতিকে ইংলিছটোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ যি ইচ্ছা তেনেকৈ চিলেক্ট কৰি ল'ব, কিন্তু ইংলিছত চিলেক্ট কৰি ল'লে বস্তুটো সুবিধা হয়। তাৰপিছত লেটছ গো কৰিব। তাৰপিছত দেখিছে এনেকৈ এটা সম্পূৰ্ণ ডিজি লকাৰ যিটো এপছটো, সেই এপছটো আপোনালোকৰ সন্মুখত
খোল খাই যাব আৰু ডিজিলকাৰটো খুলি পেলাই আপোনালোকে প্ৰথমতে এটা আইডি ক্ৰিয়েট কৰিব লাগিব সেইটো মই দেখাই আছোঁ দেখিছে সাইন ইন আৰু ক্ৰিয়েট একাউণ্ট সাইন ইন কৰিলে আপোনালোকৰ যদি অলৰেডি একাউণ্ট খুলি থোৱা আছে তেতিয়াহ'লে তাতে মোবাইল নাম্বাৰ দি লগইন কৰিব লাগিব প্ৰথমতে মোবাইল নাম্বাৰ আপোনাৰ যিটো নাম্বাৰ দি পেলাই খুলিছিলে সেই দি কৰিব আৰু নতুবা আধাৰ নাম্বাৰ দিও ইয়াতে এমপিন দি পেলাই লগইন কৰিব লাগিব মোৰ যেহেতু খোলা নাই আজি প্ৰথম খুলিম গতিকে আপোনালোকক ক্ৰিয়েট একাউণ্ট কৰিলোঁ ইয়াত ক্ৰিয়েট একাউণ্ট দেখিছে ক্ৰিয়েট একাউণ্ট ইজ ফাষ্ট এণ্ড ইজি তাতে প্ৰথমতে আপোনালোকে নিজৰ নামটো দিব যিজনৰ মোবাইল হয় তেওঁ দিব ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ডেট অফ বাৰ্থটো তাতে দিয়াই আছে সম্পূৰ্ণ মন্থ ডেট ইয়েৰ গোটেইকেইটা সিলেক্ট কৰিব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে কৰিব লাগিব মেল আপোনালোকৰ যিটো জেন্ডাৰ জেন্ডাৰটো মেল নে ফিমেল নে আদাৰ এটা সিলেক্ট কৰিব মেল যদি মেল কৰিব ফিমেল যদি ফিমেলটো কৰিবলৈ থাকিয়ে গ'ল পিছত কৰি দিম তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব তাৰপিছতে ইমেইল আইডি দিব ইমেইল আইডি দিয়াৰ পিছত ইয়াত দেখিছে এটা পাছৱৰ্ড বনাবলৈ আহিছে এটা পাছৱৰ্ড দি ল'ব পাছৱৰ্ডটো মনত ৰাখিব যাতে ভৱিষ্যতলৈ আপোনালোকৰ প্ৰয়োজন হ'ব খুলিবৰ বাবে তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব আৰু ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব ডিজিলকাৰৰ বাবে সাবমিট কৰাৰ পিছত এটা OTP আহিব দেই আপোনালোকক মই ক'বলৈ পাহৰি গৈছিলোঁ সেইটো সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ নাম্বাৰটো ভেৰিফাই কৰিবৰ বাবে এটা OTP আহিব OTPটো তাতে টাইপ কৰি দিব আৰু OTPটো টাইপ কৰি দিয়াৰ লগে লগে সাবমিট কৰিব অকমান কেতিয়াবা টাইম লাগে টাইম যদি প্ৰথমতে নাহে ৰিচেণ্ড কৰি দিব ৰিচেণ্ড কৰি দিয়াৰ পিছত আহিব ইয়াত যে আধাৰ নাম্বাৰ যিটো দিছে সেই আধাৰ নাম্বাৰটো মন কৰিব যিজন মানুহৰ নামত সাধাৰণতে ৰেচন কাৰ্ড মাইকী মানুহৰ নামত থাকে যদি মাইকী মানুহৰ নামত আছে তেখেতৰ আধাৰ নাম্বাৰটো দিব কাৰণ তেখেতৰ আধাৰটোৰ জৰিয়তেহে ৰেচন কাৰ্ডটোত তেখেতৰ নামত থাকিব গতিকে আধাৰ নাম্বাৰটো মন কৰিব সেইটো যিগৰাকীৰ নামত ৰেচন কাৰ্ডটো আছে ৰেচন কাৰ্ড ডাউনলোড কৰিবৰ বাবে সেই তেখেতৰ আধাৰ নাম্বাৰটো ইয়াতে এড কৰিব আৰু আধাৰ নাম্বাৰটো এড কৰাৰ পিছত নেক্সট কৰিব আৰু যিটো আধাৰ লগত সংলগ্ন আপোনাৰ মোবাইল নাম্বাৰ আছে তালৈও পুনৰ এটা OTP যাব আৰু OTPটো ইয়াতে টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিজিলকাৰ যিটো পেজটো সম্পূৰ্ণৰূপে খোল খাব এতিয়া দেখিছে মই ইয়াতে OTPটো মই ছাবমিট কৰিম আৰু OTPটো ছাবমিট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব মোৰ ডিজিলকাৰ যিটো সম্পূৰ্ণ পেজ সেইটো সম্পূৰ্ণৰূপে খোল খাইছে এইটো সেভ আৰু আহিব নেভাৰ কৰিব সেভ কৰি নাৰাখিব সাধাৰণতে নিজৰ কাৰণে ভাল তাৰপিছত এইটো এলাউ ডিজিটেল টু সেন্ড ইউ নটিফিকেশ্যন এইটো এলাউ কৰি দিব তাতে যিকোনো নটিফিকেশ্যন নাহিলে আপোনালোকলৈ আহি থাকিব দেখিছে এতিয়া ওপৰতে মই যিহেতু মোৰ নামতেহে প্ৰথম খুলিছোঁ গতিকে ইয়াতে মোৰ সম্পূৰ্ণ আধাৰৰ ফটোখনৰ সৈতে আধাৰ কাৰ্ডৰ সৈতে দেখিছে এইটো মোৰ নামে সৈতে এইটো আহি গৈছে একাউণ্টটো সম্পূৰ্ণৰূপে খোল খাইছে ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ পাৰ্চনেল সম্পূৰ্ণ ডকুমেণ্টছ ইয়াতে ৰাখিব পাৰে মই এনে অকণমান এবাৰ আপোনালোকক দেখাই দিম ইয়াতে কি কি বস্তু ৰাখিব পাৰে অকল ৰেচন কাৰ্ড বা তেনেকুৱা বুলি নহয় ইয়াত আপোনালোকৰ নিজৰ যি চাৰ্টিফিকেট আছে সেইবোৰ ৰাখিব পাৰে এটা এক্সপ্লোৰ কৰিব এক্সপ্লোৰ কৰাৰ পিছতে গোটেই আপোনাৰ যিখিনি হাইড হৈ থাকে সেইখিনি সম্পূৰ্ণৰূপে আহি যাব দেখিছে ইয়াতে আহি গৈছে ইয়াতে প্ৰথম আসামটো সিলেক্ট কৰি ল'ব আসামটো এইটো দেখিছে একদম 1 2 3 4 নম্বৰ যিটো আসাম বুলি আছে সেই আসামটো সিলেক্ট কৰি লোৱাৰ পিছতে গোটেই অল ইণ্ডিয়া যিমানবোৰ ষ্টেট আছে গোটেইবোৰে ইয়াত আছে কিন্তু আমাৰ যিহেতু অসমৰ গতিকে আমি অসমটো সিলেক্ট কৰি ল'লে তাতে সিলেক্ট কৰি দিয়াৰ লগে লগে এইটো ক্লিক কৰাৰ লগে লগে আপোনাক গোটেইবোৰ চকুল খাই দেখিছে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট সম্পূৰ্ণ সব যিমান ইউনিভাৰ্চিটি আছে গোটেইবোৰ আছে ইয়াত গোটেইবোৰে আছে লাইচেন্স ৰাখিব পাৰিব পেন কাৰ্ড ৰাখিব পাৰিব ভোটাৰ কাৰ্ড ডিগ্ৰী চাৰ্টিফিকেট ইনকম চাৰ্টিফিকেট যিমান মানে ডকুমেণ্টছ আছে গোটেইখিনি ইয়াতে এড কৰি থোৱা আছে গোটেইখিনি আপোনালোকে ৰাখিব পাৰিব ড্ৰাইভিং লাইচেন্সো ৰাখিব পাৰিব ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট ৰাখিব পাৰিব ট্ৰেড লাইচেন্স ৰাখিব পাৰিব মানে যিমান বস্তু থাকে গোটেই বস্তুখিনি আপোনালোকে ডিজিলকাৰত ৰাখিব পাৰে আৰু ডিজিলকাৰত অলপ সুৰক্ষিতও কাৰণ আজিকালি সব ডকুমেণ্টছ ৰাখিবলৈও দিগদাৰ ডিজিলকাৰত থাকিলে সম্পূৰ্ণ সব ডিজিটেলাইজেশ্যন হৈ যায় গোটেই বস্তুবোৰ ডিজিটেল হিচাপে আহি যায় আৰু ইয়াৰ পৰাই আপোনালোকে যিকোনো কামত ডকুমেণ্টছসমূহ ৰখাব পাৰে তাৰপিছত দেখিব ইয়াতে most popular documents নতুনকৈ আহিছে ৰেচন কাৰ্ডৰ হেতু দেখিছে এইটো ৰেচন কাৰ্ডৰ যিটো অপচনটো আছে সেই ৰেচন কাৰ্ডৰ অপচনটোত ক্লিক কৰিব লাগিব
আৰু ৰেচন কাৰ্ডৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে দেখিছে আসাম ফুড এণ্ড চিভিল ছাপ্লাইজ কৰ্পোৰেশ্যন বুলি যিটো একদম প্ৰথমতে আহিছে সেইটোত প্ৰথমতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ খোল খাব আৰু সেই পেজটো খোল খাই যোৱাৰ লগে লগে তাতে আপোনালোকে যিখিনি তেওঁলোকে বিচাৰিছে সেই বস্তুখিনি আপোনালোকে দিব লাগিব এতিয়া মই আপোনালোক দেখাই দিম কেনেকৈ কি বস্তু দিব লাগিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো ডিজিটেল পদ্ধতিৰে ডাউনলোড কৰি ল'ব পাৰিব তাকে এই ভিডিঅ'টোত আপোনালোক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ এইটো আপোনালোকে ইতিমধ্যে দেখিছে ইয়াতে এনেকৈ মোষ্ট পপুলাৰ ডকুমেণ্টছতে ক্লিক কৰিব তাত দেখিবই আপোনালোকে ৰেচন কাৰ্ড বুলি যিটো অপশ্যন আছে তাতে গৈ প্ৰথম অপশ্যনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে যিটো প্ৰথমেই অপশ্যন আহিব ৰেচন কাৰ্ড আসাম ফুড এণ্ড চিভিল ছাপ্লাইজ কৰ্পোৰেশ্যন লিমিটেড বুলি যিটো অপশ্যন আহিব তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ খোল খাই যাব পেজখনত প্ৰথমতে লিখা থাকিব নেম ফ্ৰম আধাৰ এইটো অট'মেটিক ওলাব জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত যিটো আপোনালোকৰ আধাৰৰ মতে যিটো ওপৰত যিটো নাম থাকিব সেই নামটো টাইপ কৰিব হেড অফ ফেমিলি নেম এইটো হেড অফ ফেমিলি নেম মানে যিজনৰ নামত ৰেচন কাৰ্ডটো আছে তেখেতৰ নামটোৱে টাইপ কৰিব লাগিব তাকে নাম টাইপ কৰিব তাৰপৰা তেখেতৰ যিহেতু মহিলা গতিকে তেখেতৰ ঘৰৰ দেউতাকৰ নামটোৱে থাকে তেখেতৰ নামটো দিব ডেট অফ বাৰ্থটো মনত ৰাখিব ডেট অফ বাৰ্থটো গোটেইটো দিব নালাগে তেওঁৰ যিটো জন্মৰ চনটো সেই চনটো দিব লাগিব আৰু চনটো দিয়াৰ পিছত আধাৰ নাম্বাৰ দিবলৈ আহিব আধাৰৰ লাষ্ট যি 4টা সংখ্যা সেই 4টা সংখ্যা দিব তাৰপিছত আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম্বাৰ থাকিব সেই নাম্বাৰটো টাইপ কৰিব লাগিব ৰেচন কাৰ্ডটোৰ নাম্বাৰ ডাইৰেক্ট নাপালেও আপোনালোকে অনলাইনত চাই ল'ব পাৰিব তাৰপিছত আপোনালোকৰ জিলাখন সিলেক্ট কৰিব জিলাখন সিলেক্ট কৰাৰ পিছত গেট ডকুমেণ্টত ক্লিক কৰিব আৰু এনেকৈ এটা অপশ্যন আহিব ৰেচন কাৰ্ড দেখিছে ফিটচিং বুলি আছে অকণমান সময় ৰ'ব লাগিব তাৰপিছতে আপোনালোকৰ যিটো ৰেচন কাৰ্ডটো সেই ৰেচন কাৰ্ডটো এনেকৈ আহি যাব আৰু তাৰপিছতে আপোনালোকে তাত ক্লিক কৰি দিয়াৰ লগে লগে এইখন ৰেচন কাৰ্ডখন আহি যাব আৰু এই তলত যিটো চিম্বলটো আছে এনেকৈ কাৰ চিনডাল তলেদি তাতে যদি ক্লিক কৰে আপোনালোকৰ যিটো ৰেচন কাৰ্ড সেইটো ডাউনলোড হৈ যাব আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছিলে এতিয়া যিসকলে আজি অলপ দিনৰ আগত এপ্লাই কৰিছে বা এতিয়া এপ্লাই কৰি আছে ইণ্টাৰনেটত আপোনালোকৰ যদি নাম আহেও কিন্তু তেতিয়াও কিন্তু ৰেচন কাৰ্ডটো ডাউনলোড নহয় কাৰণ এইটো চৰকাৰৰ ফালৰ পৰা এপ্ৰুভ কৰি দিয়া নাই এপ্ৰুভ কৰিলেহে ডাউনলোড হ'ব ময়ো এপ্লাই কৰিছিলোঁ মোৰ অলৰেডি ইণ্টাৰনেটত নাম আহিলে মই আগৰ ভিডিঅ'টোত কৈছোঁৱে নাম্বাৰৰ সৈতে আহিলে গতিকে নাম্বাৰ মই পালোঁ কিন্তু মই টাইপ কৰি চাইছিলোঁ গতিকে সেইটো এতিয়ালৈকে এপ্ৰুভ নাই হোৱা বুলি দেখাইছে সেইটো আপোনালোকৰ ভিডিঅ' সহকাৰে দেখালোঁ এইটো যেতিয়া এপ্ৰুভ কৰিব ৰেচন কাৰ্ডটো যেতিয়া বিতৰণ কৰিব তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ৰেচন কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব আৰু এনেদৰে আপোনালোকৰ সকলো তথ্য পাতি ডিজিলকাৰৰ জৰিয়তে ডিজিটেল কৰি ল'ব পাৰিব ইয়াতে আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ যদি কিবা আপোনালোকে বুজি পোৱা নাই বা কৰিবলৈ অসুবিধা পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই আকৌ তেনেকুৱা এটা ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ যি ডিজিটেল কৰিব লগা ডকুমেণ্টছসমূহ আছে সেইসমূহ ভিডিঅ'টোৰ জৰিয়তে চাই পেলাই কৰিব পাৰিব আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ কিবা উপকৃত হ'ল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন তথ্যৰ সৈতে ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰিব পুনৰ আন নতুন ভিডিঅ'ৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় আই অসম